সুপ্ৰভাত বন্ধুসকল। আজি বহাগৰ 29 তাৰিখ আৰু মে'ৰ আজি 13 তাৰিখ। আজি মই মোৰ ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিব নোৱাৰিলোঁ, সেইবাবে গাড়ী টেম্পুৰ পৰাই আৰম্ভ কৰিছোঁ। আজি মই যাম এলেংমৰালৈ। তাত মোৰ ভণ্টি এজনীৰ বিয়া মানে সৰু বিয়া আৰু। তাৰপৰা তালৈ যাম। এতিয়া মই দীপাহঁতৰ ঘৰলৈ গৈ আছোঁ। দীপাহঁতৰ পৰাই মই সেই মানুহঘৰৰ লগত চিনাকি হৈছিলোঁ আৰু দীপাহঁতো যাব, সেইবাবে একেলগে যাম আৰু। বাকী আজি মই ভিডিঅ'টোত সৰু সুৰা ভিডিঅ'বোৰ দিম বুলি ভাবিছোঁ। যদি তাত কিবাকিবি ভুল হয় তেন্তে ক্ষমা কৰিব। আৰু আজি মই এলেংমৰা আজিলৈকে গৈ পোৱা নাই বাৰু, খালি আজি প্ৰথম যাম মই এলেংমৰালৈ বুলি। বাকী মনটো ভাল লাগি আছে আৰু নোযোৱা এডোখৰলৈ যাম। বাকী মই আগলৈ আপোনালোকক ভিডিঅ'বোৰ দেখুৱাই আছোঁ। মই আহি পেলাই এতিয়া দীপাহঁতৰ ঘৰ পালোহি আৰু দীপাৰ মা দেউতাক আৰু দীপা আমি চাৰিটা যাম তালৈ। আনৰ মাকে জীয়েকক কাপোৰ পিন্ধাই দিয়ে, এইফালে আকৌ জীয়েকে মাকক কাপোৰ পিন্ধাই দিছে। আমি ওলাই আহিছোঁ, মা আৰু দেউতা পিছফালে আহি আছে। আছোঁ আৰু আমি বিশ্ৰাম বৰুৱা হললৈকে গাড়ীত যাব লাগিব। বিশ্ৰাম বৰুৱা হলৰ ওচৰৰ পৰা আকৌ বেলেগ গাড়ীত যাব লাগিব এলেংমৰালৈ। এলেংমৰা পালোহি আৰু এই গেটখনৰ ভিতৰ দিয়ে সোমাই যাব লাগিব বিয়া ঘৰলৈ। অলপমান যাব লাগিব বাৰু আলিমূৰৰ পৰা। ইফালে এতিয়া আমি সোমাই আহি আছোঁ, খোজকাঢ়ি আহিব লাগিব, গাড়ী নাপাম ইফালে। আলিমূৰৰ পৰা অলপ দূৰ আহিবলগীয়া হ'ল আৰু এতিয়া আহিয়ে আমি বিয়া ঘৰ পালোহি আৰু। এতিয়া আমি খাই বৈ আহি বহিছোঁহি আৰু অলপ পিছতে যাম ইয়াৰ পৰা। বৰ্তমান আমি বিয়া ঘৰৰ পৰা ওলাই আহি ঘৰলৈ বুলি ৰাওনা হৈছোঁ। এইফালে গাড়ী বহুত প্ৰব্লেম হয়, সেইবাবে আমি সোনকালে ওলাই দিলোঁ আৰু বিয়া ঘৰৰ পৰা। গাড়ী লৈ বুলি ৰখি ৰখি আকৌ এইজনাকহে দেখিলোঁ। আজি বহুত ওচৰৰ পৰা দেখিছোঁ। এনেই দেখিছোঁ বাৰু মহালয়াত, খালি আজি একদম বহুত ওচৰৰ পৰা দেখিছোঁ আৰু। ফাইনেলি আধা ঘণ্টাতকৈও বেছি সময় ৰখি টেম্পু এখন পাইছোঁ। তাতো ইমানেই পেচেঞ্জাৰ হ'ল, যেন তেন কষ্টত আহিছোঁ বাবে কেনেকৈ বহি আহিছোঁ সেইটো দেখুৱাব পৰা নাই। বাকী ৰাস্তাবোৰ ইয়াৰ বহুত ধুনীয়া। আচলতে আমাৰ সেইফালে টাউনৰ এৰিয়া হয় কাৰণে এনেকুৱা ৰাস্তা দেখিবলৈকে নাই আৰু। কষ্টত আহিছোঁ যদিও ৰাস্তাটো ইমানেই ধুনীয়া, ভিডিঅ' নকৰাকৈও থাকিব পৰা নাই। বাঁহৰ তলে তলে ইমান ধুনীয়া ৰাস্তা। গৰমে গৰমে আহি পাই গ'লোহি আৰু। গৰমে গৰমে বুলি এইটো কাৰণে কৈছোঁ, টেম্পু নোপোৱা ঠাই এখনত এখন টেম্পুৰ মূল্য বহুত। আৰু সেইখন টেম্পুতে আজি আমি আগে পিছে মাজতো কিমানগাল সোমাই আহিছোঁ একেবাৰে, আমি ভাবিবই নোৱাৰোঁ। সেইটো কাৰণে একদম গৰম গৰম হৈ আহিছোঁ মানুহকেইজনী। গৰম গৰম টেম্পুত আহি ঠাণ্ডা ঠাণ্ডা মাজা খাই লৈছোঁ। ইমান দাম অ', বজাৰত এবাৰ বেগ লাগিলে ফলৰ দোকান এখনে খুলি ল'ম। ৱে টু হোম। আমাৰ ঘৰলৈ নহয় বাৰু, দীপাহঁতৰ ঘৰলৈ যাওঁ আকৌ। মাকে আকৌ তাহাঁতৰ ঘৰলৈ যাবলৈ কৈছে। মই কৈছিলোঁ যে ঘৰতে সোমাওঁ, আকৌ বেয়াও পাইছে, সেইটো কাৰণে আকৌ তাহাঁতৰ ঘৰলৈকে আহিছোঁ বাৰু। দীপাহঁতৰ ঘৰ পাইছোঁহি আৰু লগত তৰমুজ আৰু আম লৈ আহিছোঁ। আহিয়ে খাইছোঁহি তৰমুজ আৰু লগত আছে পকা পকা আম। 5টা বাজি গ'ল আৰু ঘৰলৈ বুলি ৰাওনা হৈছোঁ। ভাগৰ লাগি গৈছে, ঘৰ গৈ শুমগৈহে আৰু। এই ঘৰ গৈ পেলাই মই ভিডিঅ'টো আকৌ দেখুৱাই আছোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ঘৰ পাওঁগৈ হৈছে আৰু ঘৰৰ ওচৰতে পাইছোঁহি। ঘৰ পালোহি আৰু। ঘৰলৈ আহি এতিয়া ব্লগটো কমপ্লিট কৰিব লৈছোঁ আৰু। অলপমান ফ্ৰেছ হৈ পেলাই ৰেষ্ট লৈ পেলাই ব্লগটো কমপ্লিট কৰোঁ বুলি লৈছোঁ। আজি এখন নোযোৱা ঠাইলৈ গৈ বহুত ভাল লাগিলে মনটো। আৰু মোৰ বহুত দিনৰ পৰাই মন যায় আৰু এনেকৈ পৰিয়ালৰ লগত যাবলৈ, খালি কিছুমান অসুবিধাৰ কাৰণে আমাৰ ঘৰৰ পৰিয়ালৰ লগত যাবলৈ নহয়।
সেইবাবে মই আজি মানে তাহাঁতৰ লগতে গৈ পেলাই এটা পৰিয়ালৰ নিচিনা ফিলিংছ আহিলে। মাক দেউতাক গৈছিলে আৰু দীপা গৈছিলে। দীপাৰ লগতো মই বহুত ফ্ৰী, মোৰ বণ্ডিংটো বহুত ভাল দীপাৰ লগত। মানে এনেকৈ গৈ পেলাই আজি বহুত ভাল লাগিলে। আৰু বহু দিনৰ পৰা বিয়া এখনো খোৱা নাছিলে, বিয়াখনলৈ গৈও বহুত ভাল লাগিলে আজি। বাকী মই আজি মোৰ ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিব লৈছোঁ। আজি যদি কিবা মোৰ ভিডিঅ'টোত ভুল হৈছে তেন্তে সকলোৱে মোক ক্ষমা কৰে আৰু আগলৈ যাতে আগবাঢ়ি যাবলৈ মোক সাহস দিয়ে, মৰম দিয়ে। বাকী আজি মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।